ঘৰত যাব ওলাই আহিলোঁ। খুব দৌৰাদৌৰি লাগিলে। আগৰ গাড়ীখন গুচিয়ে গ'ল, নাপালোঁ। এইখন পালোঁ। এতিয়া গাঁৱত আছোঁ। এতিয়া 11:30 বজাত গাড়ী ষ্টাৰ্ট দিব। খুব ভাগৰ লাগিলে। ৰুমৰ পৰা একেবাৰে দৌৰাদৌৰিকৈ ওলাই আহিলোঁ। আহি পালোঁ আৰু গাড়ীখন। আগৰ গাড়ীখন নাপালোঁৱে, বহুত লেট হ'ল। ঠাণ্ডাৰ কথা যে আৰু সেইকাৰণে। তথাপিতো যি কি নহওক 11:30 গাড়ীখন পালোঁ আৰু। তাতে পুনৰ লগ পাইছোঁ আপোনালোকক। বাই বাই। এতিয়া জাষ্ট ঘৰ আহি পালোঁ। 3:30 বাজিলে, বহুত দেৰি হ'ল। এতিয়া অকণমান ফ্ৰেছ হৈ লওঁ। ভোক লাগিছে বহুত। ভাত কেইটামান খাই লওঁ। পিছত পুনৰ লগ পাইছোঁ আপোনালোকক। বাই বাই। এয়া আমাৰ এইটো গোঁসাই ঘৰ, আৰু ইয়াতে এতিয়া মাই সোমাইছে, আৰু এতিয়া মাই চাকি জ্বলাই আছে। গধূলি হ'লে 5 বাজিলে। আমাৰ এইটো শিৱ মন্দিৰ হয়, গতিকে শিৱ বাবাৰ চৰণত মায়ে এতিয়া গধূলিৰ চাকি জ্বলাই আছে।
এইটো আমাৰ ঘৰৰ গোসাঁই ঘৰ। এয়া গোসাঁই ঘৰৰ কাষতে এইজোপা খুব ধুনীয়া গন্ধমালতী ফুল, খুবেই মৰম লাগিছে ফুলকেইটা, সঁচাকৈ খুব সুন্দৰ, দেখি অভিভূত হৈ গৈছোঁ, খুবেই ভাল লাগিছে। আৰু এয়া মাই চাকি জ্বলালে, সঁচাকৈ কিবা এটা বহুত ভাল লাগি গৈছে। মাই মন্দিৰত গোসাঁই ঘৰত সোমাই চাকি জ্বলালে, এয়া মনটো বহুত শান্তি লাগি গ'ল। গোসাঁই ঘৰটো আমাৰ চোতালতে হয়, চোতালৰ কাষত হয়, মাছ চোতালত নহয়। এয়া ইয়াতে শিৱ বাবাৰ মূৰ্তি আছে, গণেশ বাবাৰ মূৰ্তি আছে। এয়া মাই মন্দিৰৰ পৰা ওলাই আহিলে, চাকি জ্বলালে, এতিয়া ওলাই আহিলে। এয়া মায়ে অকণমান প্ৰসাদ দিছে মন্দিৰত। এয়া মায়ে মোক প্ৰসাদ দিলে। এইটো আপোনাৰ শিৱ বাবাৰ মূৰ্তি, গণেশ বাবাৰ মূৰ্তি, আৰু সৰু সৰু বহুত মূৰ্তি আছে। এয়া মায়ে চাকি গছি জ্বলালে, মন্দিৰটো উজ্বলি উঠিলে, খুবেই ভাল লাগিলে। মা ইয়াত সদায় গধূলি পুৱা চাকি জ্বলায়। এইটোৱে আমাৰ গোসাঁই ঘৰ। এয়া শিৱ বাবা, গণপতি আৰু বহুতো মূৰ্তি আছে। এয়া আমাৰ ঘৰৰ গোসাঁই ঘৰ। এতিয়া অকণমান জুই পোৱাম, গাঁৱত আহিছোঁ, ঘৰত আহিছোঁ। এতিয়া জুই পোৱাম, জুইৰ উমান ল'ম। এয়া আমাৰ মায়ে খুব সুন্দৰকৈ জুই জ্বলাইছে, খুব ঠাণ্ডা। এতিয়া জুই পোৱাম। জুই পোৱাটো নহয় আৰু গমেই নাপাওঁ কেনেকুৱা, গতিকে আজি এতিয়া জুই পোৱাম। খুবেই ভাল লাগিছে, জুইৰ ওচৰত বহিছোঁ। এয়া মা এই জুইৰ ওচৰত বহি আছে, হাত শিকি আছে এতিয়া মায়ে। এতিয়া ময়ো শিকিম হাত। খুব ভাল লাগিছে জুই পাই। এতিয়া আমি জুইৰ উমান লওঁ। এতিয়াহে মানে কিবা বিহু বিহু লাগিছে সঁচাকৈ। টাউনততো বিহু নাইয়ে, গাঁৱতে বিহু। আৰু সঁচাকৈ আজি জুই দেখি, জুইৰ উমান লয় বিহু বিহু লাগিছে, খুবেই ভাল লাগিছে। এতিয়া অকণমান জুই পাওঁ বাৰু। মোৰ খুবেই মৰমৰ ভাইটি, আৰু ভাইটি বুলিয়ে মাতোঁ। আমি একেলগে খেলিছিলোঁ। এতিয়া আজি এয়া ভাইটিৰ ওচৰ পাইছোঁ, মানে আমাৰ ঘৰত আহিছে জুই পাবলৈ। ভাইটিও আহিছে, মোক দেখা পাই দৌৰি আহিছে। খুব মৰম কৰে, ময়ো খুব মৰম কৰোঁ। এয়া ভাইটি হাই বুলি দে। এইটো মোৰ ভাইটি, নামটো কৈ দে। মোৰ নাম নিখিল ডেকা, মোৰ ঘৰ সৰ্থেবাৰী, মোৰ ভাইটিটো খুব কমেডি কৰে, বহুত কমেডি কৰে, খুব ফূৰ্তি কৰে, খুবেই ভাল লাগে। আজি ভাইটিকো লগ পালোঁ, বহুত ভাল লাগিলে। এয়া মোৰ ভাইটি, এয়া মোৰ মা, এয়া জুই। এতিয়া আমি জুই পোৱালোঁ আৰু খতম হ'ল, শেষ কৰিলোঁ। মায়ে এতিয়া চাহ বনালে আৰু এতিয়া চাহ খাম। এয়া বিহুৰ পিঠা মায়ে বনাইছে, টেষ্ট কৰি চাম।
মজা, খুব সুন্দৰ লাগিছে পিঠা। আৰু এয়া হৈছে নাৰিকলৰ লাড্ডু। ইয়াতে মায়ে গুড় দিছে, সেইটো কাৰণে এনেকুৱা ৰঙচুৱা হৈছে। ইয়াতে গুড় দিছে, সঁচাকৈ মজা। তাৰপিছত আৰু আছে লাড্ডু, এইটো নাৰিকলৰ লাড্ডুৱে হয়। এইবাৰ এইটো একে হয়, সেইটো নাৰিকলৰ লাড্ডু, এইটো নাৰিকলৰ লাড্ডু। এইটোত চেনি ব্যৱহাৰ কৰিছে কাৰণে বগা হৈছে, সেইটোত গুড় ব্যৱহাৰ কৰিছে। এইবাৰ এইটো অকণমান খাই চাইছোঁ, খুব সুন্দৰ, খুব ধুনীয়া হৈছে, খাই খুব ভাল লাগিছে। আৰু এতিয়া লাডু পিঠাৰে চাহ খাই আছোঁ। তেন্তে বিহু বিহু লাগিছে, ঘৰত আহি বিহু উপভোগ কৰিবলৈ আহিছোঁ, এতিয়া উপভোগ কৰি আছোঁ। তেন্তে পুনৰ লগ পাম আপোনালোকক, বাই বাই। এয়া হৈছে মোৰ অতি মৰমৰ মা আৰু দেউতা। এয়া হৈছে দেউতা। দেউতা, কি খবৰ তোমাৰ? ভাল। আৰু মা, তোমাৰ কি খবৰ? ভাল। এতিয়া মই ঘৰলৈ আহিছোঁ বিহু বুলি, আৰু মা দেউতাৰ ওচৰত আহিছোঁ বিহু উপভোগ কৰিবলৈ। আজি আহি পালোঁ, খুব ভাল লাগিছে। আহি দেউতা আৰু মায়ে খুব সুন্দৰ কৰি মোক বাট চাই আছে। তাৰপিছত গাড়ী ৰখি আছে, কেতিয়াবাৰ পৰা ৰখি আছে, আহোঁতে লেট হ'ল মোৰ। তাৰপিছত ভাতেই খোৱা নাই, মই অহাৰ পিছতহে আকৌ আমি তিনিওজনে একেলগে ভাত খালোঁ। আৰু মায়ে খুব সুন্দৰ সুন্দৰকৈ পিঠা বনাইছে, লাড্ডু বনাইছে, এইবিলাক খালোঁ। এতিয়াহে মানে ঘৰ লাগিছে, গাঁও লাগিছে, বিহু বিহু লাগিছে। সঁচাকৈ খুব সুন্দৰকৈ এই দুদিন এতিয়া মই বিহুটো ইয়াতে পালন কৰিম, উপভোগ কৰিম। এয়া মোৰ মৰমৰ মা আৰু দেউতা। এয়া দেউতা আৰু মই। এয়া মোৰ মৰমৰ দেউতা, খুব মৰম কৰে মোক দেউতাই, ময়ো খুব মৰম কৰোঁ। এয়া দেউতা আৰু মই। আৰু এয়া হৈছে মোৰ মা। মা বুলিলেতো আৰু ক'বই নালাগে। এয়া মোৰ মৰমৰ মা। আজি মাৰ কাষ পাইছোঁ, খুবেই ভাল লাগিছে। আজি ৰাতি খুব সুন্দৰকৈ টোপনি আহিব। তেন্তে পুনৰ লগ পাম আপোনালোকক। তেন্তে বাই বাই। বাই বাই দিয়া মা। বাই 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 বাই।